কুৰু বংশৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, কুৰু বংশৰ পৰা প্ৰধানকৈ আমি শান্তনু ৰজাৰ পৰা আৰম্ভ কৰিব পাৰোঁ। শান্তনু ৰজাৰ প্ৰথম ঘৈণীয়েক কোন আছিলে? গংগা। গংগাৰ পৰা কাৰ জন্ম হয়? ভীষ্মৰ জন্ম হয়। পিছত সত্যৱতীক বিয়া পাতে। সত্যৱতীক বিয়া পতাৰ পিছত তেখেতৰ পৰা চিত্ৰাংগদা আৰু বিচিত্ৰ বিজয়ৰ জন্ম হয়। 12জন আদিত্য, 11জন ৰুদ্ৰ বুলি যে ক'লো যে, 8জন বসু এই অদিতিৰে সন্তান আৰু 2জন অশ্বিনী কুমাৰ। এই সৰ্বমুঠ 33জন দেৱতাক 33 কোটি দেৱতা বুলি কোৱা হয়। চন্দ্ৰ দেৱতাৰ পৰা চন্দ্ৰবংশীয় ৰজা ক্ৰমে যদুবংশ আৰু যদুবংশৰ পৰা শ্ৰীকৃষ্ণৰ জন্ম হয় আৰু কুৰু বংশৰ পৰা পঞ্চ পাণ্ডৱৰ যিখন আমাৰ মহাভাৰতৰ মেইন কাহিনীটো আছে। চন্দ্ৰ দেৱতাৰ পৰাই এই দুটা বংশৰ জন্ম হয়, গতিকে এই দুইটা বংশক চন্দ্ৰবংশ বুলি কোৱা হয়। ব্ৰহ্মা যেতিয়া ভগৱান বিষ্ণুৰ নাভি কমলৰ পৰা সৃষ্টি হয় আৰু তেখেতে যেতিয়া গম পায় যে তেখেতক এই পৃথিৱীত জীৱকুল তথা মানৱ সৃষ্টিৰ কাৰণে এই পৃথিৱীত পঠোৱা হৈছে, তেতিয়া ভগৱান ব্ৰহ্মাই সৰ্বপ্ৰথম 4জন কুমাৰৰ সৃষ্টি কৰে। এই 4জন কুমাৰ হৈছে সনকা, সনাতনা, সনন্দনা আৰু সনত কুমাৰ। এই 4জন কুমাৰ সৃষ্টি কৰাৰ পিছত তেখেতলোকক কয় যে তোমালোকে গৈ পৃথিৱীত কি কৰা? মানৱ বংশৰ বৃদ্ধি কৰোৱা। তেনেদৰে গৈ পঠাই দিয়ে। এনেদৰে পঠাই দিয়াৰ পিছত এই 4জন কুমাৰ আহি পৃথিৱী পায়। এই পৃথিৱীত তেখেতলোকে কিন্তু ভগৱান বিষ্ণুৰ উপাসক হিচাপে পৃথিৱীত থাকি যায় আৰু ব্ৰহ্মাই তেখেতলোকক চামন কৰে, মাতি আনি সোধে যে তোমালোকক মই বংশ বৃদ্ধিৰ কাৰণে পঠাইছোঁ, কিন্তু তোমালোকে কিয় এনেদৰে কুমাৰ হৈ ঘূৰি আছে? তেতিয়া তেখেতলোকে কয় যে আমি ভগৱান বিষ্ণুৰ উপাসক হিচাপে আমি নিজকে তাৰমানে কি এষ্টাব্লিছ কৰিছোঁ, গতিকে আমি সন্ন্যাসী জীৱন গ্ৰহণ কৰিছোঁ। তেনেদৰে ভগৱান ব্ৰহ্মাৰ আগত এই 4জন কুমাৰে কৈ দিয়ে। এই 4জন কুমাৰে এনেদৰে কোৱাত ভগৱান ব্ৰহ্মাৰ খং উঠে আৰু এনেদৰে ভগৱান ব্ৰহ্মাৰ যেতিয়া খং উঠে তেখেতৰ এই ভ্ৰুকুটিৰ পৰা ৰুদ্ৰসকলৰ সৃষ্টি হয়। ৰুদ্ৰ তাৰমানে 11জন ৰুদ্ৰ আছে ভাৰতীয় সভ্যতাৰ মতে। এই 11জন ৰুদ্ৰৰ ভিতৰত মহাদেৱ হৈছে এজন ৰুদ্ৰ আৰু এই গোটেই 11জন ৰুদ্ৰ এই ব্ৰহ্মাৰ এই ভ্ৰুকুটিৰ পৰা সৃষ্টি হয়। ৰুদ্ৰসকলৰ সৃষ্টিৰ পিছত ভগৱান ব্ৰহ্মাই কি কৰে? 10জন মানস পুত্ৰৰ সৃষ্টি কৰে। মানস মানে মনৰ পৰা, মনৰ বিভিন্ন অংশৰ পৰা। চ' এই 10জন মানস পুত্ৰ হৈছে কোন? মৰিচি হৈছে মনৰ পৰা, অত্ৰি হৈছে চকুৰ পৰা, অংগিৰা হৈছে মুখৰ পৰা, পুলস্ত্য কাণৰ পৰা, পুলহ নাভিৰ পৰা, ক্ৰতু হাতৰ পৰা, ভৃগু স্পৰ্শ, বশিষ্ঠ উশাহ নিশাহ ব্ৰিডিং, দক্ষ থাম মানে বুঢ়া আঙুলিৰ পৰা আৰু নাৰদ। আৰু ইয়াৰ বাহিৰেও ব্ৰহ্মাই আৰু বহুতো মানস পুত্ৰৰ সৃষ্টি কৰিছে, কিন্তু এই 10জনৰ নাম বেছি ইম্পৰ্টেণ্ট। চ' ইয়াৰ পিছত ব্ৰহ্মাই এজনী ছোৱালীৰ সৃষ্টি কৰে যাৰ নাম হৈছে বাক। বাক মানে হৈছে বাগদেৱী। বাগদেৱী সৰস্বতীৰ আন এটা নাম। ভাগৱত পুৰাণৰ মতে বাগদেৱী হৈছে বা সৰস্বতী হৈছে ব্ৰহ্মাৰ জীয়েক, কিন্তু আপুনি ব্ৰহ্মা পুৰাণ বা বেলেগ কোনোবা পুৰাণত আপুনি পাব যে ব্ৰহ্মাৰ ঘৈণীয়েক হৈছে বাগদেৱী অৰ্থাৎ সৰস্বতী। এইটো এটা কণ্ট্ৰাডিকশ্যন আছে। ইয়াৰ পিছত ব্ৰহ্মাই এহাল পুৰুষ মহিলাৰ সৃষ্টি কৰে, স্বয়ংভুৱা মানুহ আৰু শতৰূপা। বন্ধুসকল, পুৰণি সাহিত্যৰ মতে ভাৰতত সৰ্বমুঠ 14জন মনুৰ সৃষ্টি হৈছিল আৰু 14জন মনুৰ ভিতৰত স্বয়ংভুৱা মানুহ হৈছে প্ৰথম মানুহ আৰু স্বয়ংভুৱা মানুহ আৰু শতৰূপাৰ পৰা 5জন সন্তানৰ জন্ম হয়। এই 5জন সন্তান হৈছে ক্ৰমে আকুতি, দেৱাহুতি, প্ৰসূতি, প্ৰিয়ব্ৰত আৰু উত্তনৱদা। আকুতি, দেৱাহুতি আৰু প্ৰসূতি এই 3গৰাকী হৈছে ছোৱালী। প্ৰিয়ব্ৰত আৰু উত্তনৱদা এই 2জন হৈছে ল'ৰা সন্তান। স্বয়ংভুৱা মানুহ আৰু শতৰূপাৰ ছোৱালী সন্তান কেইজনীৰ বিষয়ে আমি অলপ প্ৰথমতে আলোচনা কৰি লওঁ। স্বয়ংভুৱা মানুহ আৰু শতৰূপাৰ প্ৰথম কন্যা হৈছে আকুতি। আকুতিক বিয়া দিয়া হৈছে ৰুচি ঋষিলৈ। এই ৰুচি ঋষিলৈ আকুতিক যেতিয়া প্ৰথমতে বিয়া দিয়ে, তেতিয়া স্বয়ংভুৱা মানুহ আৰু ৰুচি ঋষিৰ মাজত এটা কণ্ট্ৰেক্ট মানে এটা চুক্তি হয়। চুক্তিটো এনেকুৱা যে যদি ল'ৰা সন্তান জন্ম হয় তেতিয়াহ'লে ল'ৰা সন্তানটো স্বয়ংভুৱা মানুহ অৰ্থাৎ শহুৰেকক দি দিব লাগিব, আৰু যদি ছোৱালী সন্তান জন্ম হয় তেতিয়াহ'লে ৰুচি ঋষি আৰু আকুতিয়ে পালন কৰিব। ঠিক আছে। আকুতি আৰু দেৱাহুতিৰ মাজত এহাল যৌজা সন্তানৰ জন্ম হয়। এই সন্তানহালৰ নাম হৈছে এটা ল'ৰা আৰু এজনী ছোৱালী। ল'ৰাটোৰ নাম হৈছে যজ্ঞ আৰু ছোৱালীজনীৰ নাম হৈছে দক্ষিণা। আৰু চুক্তিমতে যজ্ঞ অৰ্থাৎ ল'ৰা সন্তানটোক স্বয়ংভুৱা মনুলৈ দি দিয়া হয়, তেখেতক ডাঙৰ দীঘল কৰিবলৈ দিয়া হয়, আৰু দক্ষিণাক ডাঙৰ দীঘল কৰে কোনে? আকুতিয়ে ডাঙৰ দীঘল কৰে, আকুতি আৰু ৰুচি ঋষিয়ে। তেখেতলোকৰ এটা বিশ্বাস আছিলে যে যজ্ঞ আৰু দক্ষিণা এই সন্তানহাল ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ কি অৱতাৰ হিচাপে তেখেতলোকে ভাবিছিলে। গতিকে পিছত যজ্ঞ আৰু দক্ষিণাৰ মাজত পুনৰ বিয়া পাতি দিয়া হয়, অৰ্থাৎ নিজৰ ককায়েক আৰু ভৈনীয়েকৰ মাজতে বিয়া পাতি দিয়া হয়, আৰু তেখেতলোকৰ মাজত 12টাকৈ সন্তানো জন্ম হয়। ঠিক আছে। আৰু 12টা সন্তান মানে গোটেইকেইটা ল'ৰা সন্তান, আৰু ইয়াৰ ভিতৰত ৰোচানা বোলে যিজন ল'ৰা আছিলে সেইজন প্ৰথমজন স্বৰ্গৰ ৰজা আছিলে। যেনেকৈ স্বৰ্গৰ ৰজা ইন্দ্ৰ বুলি কওঁ, ইন্দ্ৰ আচলতে এটা নাম নহয়, ইন্দ্ৰ হৈছে এটা পদবীৰ নাম। যেনেকৈ আপোনাৰ প্ৰধানমন্ত্ৰী এটা পদবী, ৰাষ্ট্ৰপতি এটা পদবী, তেনেকৈ ইন্দ্ৰ হৈছে এটা পদবীৰ নাম। আৰু
প্ৰথমজন ইন্দ্ৰৰ নাম হৈছে ৰোচানা ঠিক আছে ইয়াৰ পিছত আমি দেৱাহুতিৰ কথা লৈ আহিলো দেৱাহুতি স্বয়ম্ভুৱ মনুৰ 17 পৰ দ্বিতীয় কন্যা দেৱাহুতিক বিয়া দিয়া হয় কৰ্দমা ঋষিলৈ কৰ্দমা ঋষি হৈছে ভগৱান ব্ৰহ্মাৰ এজন কি মানস পুত্ৰ এই কৰ্দমা ঋষি আৰু দেৱাহুতিৰ মাজত 9 জনীকৈ ছোৱালীৰ জন্ম হয় আৰু এজন ল'ৰাৰ সৃষ্টি হয় এই 9 জনী ছোৱালীৰ নাম হৈছে কলা অনুসূয়া শ্ৰদ্ধা হবিৰ্ভু গতি ক্ৰিয়া খ্যাতি অৰুন্ধতি আৰু শান্তি ইয়াৰ পিছত ল'ৰাজন হৈছে কপিল ঋষিক ভগৱান বিষ্ণুৰ এটা অৱতাৰ হিচাপে গণ্য কৰা হয় দেৱাহুতি আৰু কৰ্দম ঋষিৰ ছোৱালীকেইজনীৰ ভিতৰত মই তলত আৰু এটা ডায়াগ্ৰাম বনাই কিনে মই আপোনাক দেখুৱাই দিছো যে কলাক বিয়া দিয়া হয় মৰিচি ঋষিলৈ আৰু তেখেতলোকৰ মাজত দুটাকৈ সন্তান জন্ম হয় তাৰ পিছত কাশ্যপ ঋষি নামটো খুবেই ইম্পৰ্টেন্ট মই আপোনালোকক আকৌ পিছলৈ আকৌ তেখেতৰ নামটো আহিব তথাপি মই কৈ দিছো কাশ্যপ ঋষি কাৰণ কাশ্যপ ঋষি হৈছে দেৱতাসকলৰ বাপেক কাশ্যপ ঋষি হৈছে দৈত্যসকলৰ বাপেক কাশ্যপ ঋষি হৈছে দানৱসকলৰ বাপেক কাশ্যপ ঋষি হৈছে সাপৰ বংশৰ বাপেক গতিকে কাশ্যপ ঋষিৰ নামটো পিছলৈ আকৌ পাম আমি তেনেকৈ অনুসূয়াক বিয়া দিয়া হৈছে আত্ৰি মুনিলৈ বিয়া দিয়াৰ পিছত অনুসূয়া আৰু আত্ৰিৰ মাজত সোম অৰ্থাৎ চন্দ্ৰ দেৱতাৰ জন্ম হয় চন্দ্ৰ দেৱতাৰ পৰা চন্দ্ৰবংশীয় ৰজা ক্ৰমে কোন যদুবংশ আৰু যদুবংশৰ পৰা শ্ৰীকৃষ্ণৰ জন্ম হয় আৰু কুৰুবংশৰ পৰা পঞ্চ পাণ্ডৱৰ যিখন আমাৰ মহাভাৰতৰ মেইন কাহিনীটো আছে সোম অৰ্থাৎ চন্দ্ৰ দেৱতাৰ পৰাই এই দুটা বংশৰ জন্ম হয় গতিকে এই দুইটা বংশক চন্দ্ৰবংশ বুলি কোৱা হয় এই বংশৰ ৰজাসকলক চন্দ্ৰবংশীয় ৰজা বুলি কোৱা হয় ঠিক তেনেকৈ মই কৈ দিছো শ্ৰদ্ধাক বিয়া দিয়া অংগীৰ ঋষিলৈ এই বংশতে কাৰ জন্ম হয় বৃহস্পতি গুৰুৰ জন্ম হয় আৰু বৃহস্পতি গুৰুৰ ককায়েকৰ নাম হৈছে কি উত্তথিয়া দেৱাহুতি আৰু কৰ্দমা ঋষিৰ বাকি কিজনী ছোৱালীৰ জীয়েকৰ বিষয়ে মই ইয়াতে লিখি দিছো বাকি আপোনালোকে পঢ়ি ল'ব মই PDF ফৰ্মটো আপোনালোকক দি দিম মোৰ ভিডিও লিংকৰ লগে লগে সো আপোনালোকে পিছত PDF টো পঢ়ি ল'ব পাৰিব তাৰ পিছত আমি স্বয়ম্ভুৱ মনুৰ 17 পৰ মাজত তৃতীয় সন্তান প্ৰসূতিৰ বিষয়ে আমি আলোচনা কৰিম প্ৰসূতিক বিয়া দিয়া হয় দক্ষ প্ৰজাপতিলৈ দক্ষ প্ৰজাপতি আৰু প্ৰসূতিৰ মাজত 16 জনীকৈ ছোৱালীৰ জন্ম হয় গোটেইজনী ছোৱালী আৰু এই 16 জনী ছোৱালীৰ ভিতৰত 13 জনীক বিয়া দিয়া হয় ধৰ্ম ৰজালৈ বিয়া দিয়া হয় আৰু এজনীক দিয়া হয় অগ্নি দেৱতালৈ এজনীক পিতৃলোকলৈ দান হিচাপে দিয়া হয় আৰু আটাইতকৈ সৰুজনীৰ নাম হৈছে সতীক বিয়া দিয়া হয় শিৱ অৰ্থাৎ মহাদেৱলৈ বিয়া হয় আপোনালোকে জানে যে দক্ষৰ যজ্ঞত সতীয়ে প্ৰাণ ত্যাগ কৰিছিল এই কাহিনীটো যে আছে এই দক্ষ প্ৰজাপতিৰ জীয়েক সতী সো এই সতীক শিৱ অৰ্থাৎ মহাদেৱে বিয়া পাতিছিল এই দক্ষ ৰজাৰ নামটো আকৌ এবাৰ আমি পাম পিছত কাৰণ দক্ষ ৰজাৰ দুবাৰ জন্ম হৈছে এই জন্মৰ পিছৰ জন্মত তেখেতে প্ৰাচিতাসকলৰ সন্তান হিচাপে জন্ম হয় এবাৰ আমি আলোচনা কৰিম স্বয়ম্ভুৱ মনু আৰু 17 পৰ ল'ৰা সন্তান প্ৰিয়ব্ৰতৰ বিষয়ে প্ৰিয়ব্ৰতৰ বংশতে 2-3টা জেনেৰেশ্যনৰ পিছত ঋষভদেৱৰ জন্ম হয় ঋষভদেৱ হৈছে জৈন ধৰ্মৰ প্ৰৱৰ্তক আপোনালোকে জানে যে জৈন ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম হৈছে ঋষভদেৱ আৰু ঋষভদেৱৰ 100 জন সন্তান আছিল এই 100 জন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰজন সন্তানৰ নাম হৈছে ভাৰত বন্ধুসকল ভাগৱত পুৰাণৰ মতে এই ভাৰতৰ নামৰ পৰাই আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় কিন্তু এখিনি এটা কন্ট্ৰাডিকশন আছে মহাভাৰতৰ মতে আকৌ শকুন্তলা আৰু দুষ্মন্ত ৰজা মানে যিয়ে শকুন্তলাক আঙঠি পিন্ধাই যে পাহৰি গৈছিল সেই ৰজাজনৰ কথা কৈছো দুষ্মন্ত আৰু শকুন্তলাৰ মাজৰ যিজন সন্তান আছিল সেই সন্তানজনৰ নাম আছিল ভাৰত আৰু এই তেখেত ভাৰতৰ নামেৰে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় সো এই দুইটা অলপ কন্ট্ৰাডিক্টৰি আমি প্ৰিয়ব্ৰত ৰজাৰ বংশৰ বিষয়ে আমি বেছিকৈ বহলাই আমি আলোচনা কৰোঁ আমি মেইনলি আমি আলোচনা কৰিম এতিয়া উত্তনাপদ ৰজাৰ বিষয়ে ঠিক আছে উত্তনাপদ বংশতে ধ্ৰুৱ মহাৰাজৰ জন্ম হয় এই ধ্ৰুৱ মহাৰাজৰ বংশতে কেইবাটাও জেনেৰেশ্যনৰ পিছত প্ৰাচিতাসকলৰ জন্ম হয় আৰু 10 জন প্ৰাচিতা এজনীয়ে ঘৈণীয়েক আছিল এয়া হৈছে হাবি অৰ্থাৎ জংঘল বা বনৰ জীয়ৰী এই 10 জন প্ৰাচিতাৰ এজনে সন্তান আছিল সেইজন হৈছে দক্ষ প্ৰজাপতি মই যে কৈছিলো দক্ষ প্ৰজাপতিৰ নামটো আকৌ এবাৰ পাম বুলি সেই দক্ষ প্ৰজাপতি এইবাৰ জন্মত তেখেতৰ 60 জনী জীয়েকৰ জন্ম হয় প্ৰথমটো জন্মত তেখেতৰ 16 জনী জীয়েক জন্ম হয় দ্বিতীয়টো জন্মত তেখেতৰ 60 জনী জীয়েক জন্ম হয় আৰু এই 60 জনী জীয়েকৰ ভিতৰত 13 জনী জীয়েকক কালৈ বিয়া দিয়ে কাশ্যপ ঋষিলৈ মই যে আপোনাক কৈছো যে কাশ্যপ ঋষিৰ নামটো খুবেই ইম্পৰ্টেন্ট বুলি সো এই কাশ্যপ ঋষিয়ে দক্ষ ৰজাৰ আপোনাৰ 13 জনী জীয়েকক বিয়া পাতি এই 13 জনী জীয়েকৰ ভিতৰত প্ৰধান নাম কিটা মই আপোনাক কৈ দিছো গুটেবিলাকৰ নামটো ইমান ইম্পৰ্টেন্ট নহয় ইয়াৰ ভিতৰত অদিতি দিতি দানু বিনাতা আৰু কদ্ৰু অদিতিৰ পৰা জন্ম হয় আদিত্যসকলৰ আদিত্য মানে যিসকল আমি দেৱতা বুলি কওঁ যে এই আদিত্যবিলাকৰ ভিতৰত হৈছে 12 জন আদিত্য আছে এই 12 জন আদিত্য আছে ইন্দ্ৰ বিভাসবান হৈছে সূৰ্য দেৱতাৰ আন এটা নাম তেনেদৰে আৰ্যমান সবিতা ধাতা বিধাতা ভাগ্য বৰুণা মিত্ৰা ত্বস্ত্ৰী পুষানা আৰু বিষ্ণু অদিতিৰ এটা সন্তান বুলিয়ে কোৱা হৈছে দিতিৰ পৰা জন্ম হয় দৈত্যসকলৰ মেইন দুটা ক্যাৰেক্টাৰ আছে মানে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ
সো হিৰণ্যাক্ষক বধ কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে কি ৰূপ লয় বৰাহ ৰূপ লয় আৰু হিৰণ্যকশিপুক বধ কৰিবৰ কাৰণে নৰসিংহ ৰূপ ল'বলগীয়া হৈছিল ইয়াৰ পিছত হিৰণ্যকশিপুৰ সন্তান চাৰিজন সন্তানৰ ভিতৰত আটাইতকৈ সৰুজন সন্তান হৈছে প্ৰহ্লাদৰ সন্তান হৈছে বীৰকণাৰ সন্তান হৈছে বালি এই বালি মহাৰাজক বধ কৰিবৰ কাৰণে ভগৱান বিষ্ণুৱে কি ৰূপ লৈছিলে বামন ৰূপ লৈছিলে আৰু এই বালি মহাৰাজৰ এজন সন্তান হৈছে বহু সন্তান আছিলে এই তাৰ ভিতৰত এজন সন্তান হৈছে বান ৰজা হৈছে আমাৰ প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ আমাৰ অসমৰ ৰজা আছিলে আৰু এই বান ৰজাই কি কৰিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে এই বান ৰজাৰ এজনী জীয়েকৰ নাম আছিলে উষা আৰু উষাক কোনে বিয়া পাতিছিলে ভগৱান শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই সো এবাৰ দানুৰ কথা কওঁ দানুৰ পৰা দানৱসকলৰ জন্ম হয় বিনেতাৰ পৰা গৰুডা আৰু অৰুণৰ জন্ম হয় গৰুডা হৈছে কোন ভগৱান বিষ্ণুৰ বাহন গৰুৰ পক্ষী যে এই গৰু আৰু অৰুণ হৈছে বিভাসবান অৰ্থাৎ সূৰ্য দেৱতাৰ বাহন ইয়াৰ পিছত কদ্ৰুৰ পৰা হৈছে নাগ বংশৰ জন্ম হয় 1000 নাগৰ বংশৰ জন্ম হয় কদ্ৰুৰ পৰা ইয়াৰ ভিতৰত যেনে শেষনাগ বাসুকি তক্ষকা ৰজা পৰীক্ষিতক এই তক্ষক সাপে দংশন কৰি হত্যা মানে মৃত্যু দিছিলে বা হত্যা কৰিছিলে আৰু তাৰোপৰি আপোনাৰ খাণ্ডৱ বন দাহৰ সময়ত যেটো আপোনাৰ সাপৰ নাম বেছিকৈ উল্লেখ আছিলে হেতু হৈছে তক্ষক সাপৰ বিষয়ে সো আপোনালোকে যদি মহাভাৰত পঢ়িছে তেতিয়াহলে আপোনালোকে গম পাব আদি পৰ্বতে আছে এইখিনি নাইবা ভাগৱত পুৰাণতো এইটো বস্তু সুন্দৰকৈ আছে সো এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে 12 জন আদিত্যৰ নাম যে মই ক'লো এই 12 জন আদিত্য 11 জন ৰুদ্ৰ বুলি যে ক'লো যে মই ব্ৰহ্মাই 4 জন কুমাৰ জন্ম দিয়াৰ পিছত তেখেতৰ ভুকুটিৰ পৰা 11 জন ৰুদ্ৰৰ জন্ম দিছিল বুলি যে কৈছিলো এই 11 জন ৰুদ্ৰ 8 জন বসু এই অদিতিৰে সন্তান ঠিক আছে এই বসু 8 জন আছে আৰু এই 8 জন অদিতিৰে সন্তান আৰু তাৰ বাহিৰে 2 জন অশ্বিনী কুমাৰ এই সৰ্বমুঠ 33 জন দেৱতাক 33 কোটি দেৱতা বুলি কোৱা হয় দেৱতাসকলৰ বিষয়ে এইখিনি থুলমূলকৈ আলোচনা হৈ গ'ল এতিয়া আমি এবাৰ আলোচনা কৰিম কাৰ বিষয়ে চন্দ্ৰবংশীয় ৰজাসমূহৰ বিষয়ে চন্দ্ৰবংশীয় ৰজাসমূহ তাৰমানে মই যদু বংশ আৰু মই পাণ্ডৱ বংশ বা কুৰু বংশৰ বিষয়ে মই ক'বলৈ বিচাৰিছো আত্ৰি আৰু অনুসূয়াৰ মাজত বিয়া হোৱাৰ পিছত সোম অৰ্থাৎ চন্দ্ৰ দেৱতাৰ জন্ম হয় ঠিক আছে এই চন্দ্ৰ দেৱতা আৰু তাৰাৰ মাজত কাৰ জন্ম হয় বুধৰ জন্ম হয় তাৰা কিন্তু চন্দ্ৰ দেৱতাৰ নিজা ঘৈণীয়েক নহয় দেই এয়া হৈছে গুৰু বৃহস্পতি ঘৈণীয়েক তাৰমানে গুৰু পত্নীৰ লগত সম্পৰ্ক ৰাখিয়ে চন্দ্ৰ দেৱতাই সন্তান জন্ম দিছিলে গুৰু পত্নী আৰু চন্দ্ৰ দেৱতাৰ মাজত বুধৰ জন্ম হয় সূৰ্য দেৱতাৰ সন্তান হৈছে বিভাসবাদ মনু হৈছে দ্বিতীয় মনু আৰু এই বিভাসবাদ মনুৰ জীয়ৰী হৈছে ইলা এই ইলাক বিয়া পাতে বুধে এই ইলা ক্যাৰেক্টাৰটো বহুত কমপ্লেক্স ক্যাৰেক্টাৰ মানে এটা ডুৱেল সেক্সুৱেল ক্যাৰেক্টাৰিষ্টিক্সৰ এটা ক্যাৰেক্টাৰ হয় তেখেতে কেতিয়াবা পুৰুষ হয় কেতিয়াবা মহিলা হয় কিন্তু কথাটো হৈছে বুধ আৰু ইলাৰ মাজত বিয়া হোৱাৰ পিছত তেখেতলোকৰ মাজত পুৰুৰবাৰ জন্ম হয় যে পুৰুৰবাই অপ্সৰা উৰ্বশীৰ লগত 6টাকৈ সন্তান জন্ম দিয়ে অপ্সৰা উৰ্বশী সেইখিনি সময়ত সাপগ্ৰস্ত হৈ পৃথিৱীত বাস কৰিছিলে গতিকে পুৰুৰবাৰ সৈতে তেখেতে সম্পৰ্ক ৰাখিছিলে আৰু পিছত কি হয় 6টাকৈ সন্তানো জন্ম দিয়ে গতিকে এই 6টা সন্তানৰ ভিতৰত আয়ু নামৰ যেটো সন্তান আছে এই আয়ু বংশৰ পৰা বংশটোৰ বিকাশ হয় বেসিক্যালি তথাপি মই এই বিজয় বংশৰ বিষয়ে মই কৈ দিওঁ এই বিজয় বংশতে গাধী ৰজাৰ পৰা বিশ্বমিত্ৰ ৰজাৰ জন্ম হয় তেখেত বিশ্বমিত্ৰ পিছলৈ মুনি হয় মানে ঋষি হৈ গৈ আৰু এই গাধী বংশতে পিছতে যমদগ্নি মুনিৰ জন্ম হয় যমদগ্নিৰ পুতেক হৈছে পৰশুৰাম আৰু এই পৰশুৰাম তেখেতে ঋষি হোৱাৰ সত্ত্বেও তেখেতে 21 বাৰৰ কাৰণে ক্ষত্ৰিয়সকলক ধ্বংস কৰিছিলে পুৰুৰবাৰৰ প্ৰথম সন্তান আয়ু তেখেতৰ বংশৰ বিষয়ে পাতিম সো আয়ুৰ সন্তান প্ৰথম সন্তান হৈছে নাহুছাৰ বিষয়ে মেইনলি ক'ব লাগিব তাৰ বাহিৰে মই সত্যভদ্ৰৰ বিষয়ে অলপ কৈ দিওঁ সত্যভদ্ৰৰ বংশতে সৌনাকা ঋষিৰ জন্ম হয় এইটো সৌনাকা ঋষি কোন জানে নহয় যি ঋষিৰ আশ্ৰমতে ভাগৱত পুৰাণৰ পাঠ হৈছিলে যি ঋষিৰ আশ্ৰমতে 18খনকৈ মহাপুৰাণৰ পাঠ হৈছিলে এখেতৰ যিখন আশ্ৰম এই আশ্ৰমখন ক'ত আছিলে নেমিষা বনত আছিলে এতিয়া আমি কেৱল পাতিম নাহুছাৰ বিষয়ে নাহুছাৰ 6জনকৈ সন্তানৰ ভিতৰত ইয়তি কৰি আছে 6জন সন্তান কিন্তু ইয়তি হৈছে আটাইতকৈ ডাঙৰ সন্তান হোৱাৰ সত্ত্বেও তেখেতে ৰাজভাৰ নলয় তেখেত বনত গুচি যায় পিছত ৰজা হয় ইয়তি প্ৰধানকৈ দুজনী ঘৈণীয়েক আছিলে দেৱযানী হৈছে গুৰু শুক্ৰাচাৰ্যৰ জীয়েক আৰু আনহাতে শৰ্মিষ্ঠা দ্বিতীয়জনী ঘৈণীয়েক হৈছে শৰ্মিষ্ঠা হৈছে দৈত্য ৰজা বিশ্বপ্ৰভাৰ জীয়েক এতিয়া ইয়তি আৰু দেৱযানীৰ মাজত দুটাকৈ সন্তান জন্ম হয় যদু আৰু তুৰ্বসু আনহাতে দি শৰ্মিষ্ঠা আৰু ইয়তিৰ মাজত 3টাকৈ সন্তান জন্ম হয়
ধ্ৰয়ু, আনু আৰু পুৰু। যয়াতি আৰু দেৱযানীৰ প্ৰথম সন্তান হৈছে যদু। যদুৰ পৰাই যদু বংশৰ সৃষ্টি হয়। আনহাতেদি শৰ্মিষ্ঠাৰ আটাইতকৈ সৰু সন্তান হৈছে পুৰু। পুৰুৰ পৰাই পুৰু বংশ অৰ্থাৎ কুৰু বংশৰ সৃষ্টি হয়গৈ। এতিয়া এইবাৰ আমি যয়াতিৰ কোনটো বংশ? পুৰু বংশ অৰ্থাৎ কুৰু বংশৰ বিষয়ে আমি আলোচনা কৰিম। পুৰুৰ পৰা এনেদৰে কেইবাটাও জেনেৰেশ্যনৰ পিছত কাৰ জন্ম হয়গৈ? আপোনাৰ এইফালে আমি যদি চাওঁ কণৱা ঋষি। কণৱা ঋষি কোন গম পাইছে নহয়? এই ঋষিৰ আশ্ৰমতে শকুন্তলাক যে পালন কৰিছিলে, এই ঋষিৰ আশ্ৰমতে পালন কৰাইছিলে। পিছত দুষ্মন্তই এই শকুন্তলাৰ সৈতে সম্বন্ধ ৰাখিছিলে। ঠিক আছে। চ' এই যে দুষ্মন্ত, এই দুষ্মন্ত আৰু শকুন্তলাৰ সন্তান হৈছে ভাৰত। মহাভাৰতৰ মতে দুষ্মন্ত আৰু শকুন্তলাৰ সন্তান ভাৰতৰ নামৰ পৰা আমাৰ দেশৰ নাম ভাৰত হয়। এই ভাৰতৰ কেইবাটাও সন্তান আছিল, কিন্তু গোটেই সন্তানবিলাক এটাও সন্তান তাৰমানে ৰজা হোৱাৰ যোগ্য নাছিলে। গতিকে এই সন্তানকেইটা মাকে নিজৰ সন্তানকেইটা কাটি মৃত্যুদণ্ড দিয়ে, তাৰমানে মাৰি পেলায়। ঠিক আছে। চ' এতিয়া ভাৰতৰ বংশ এতিয়া কোনে বচাব? এই সময়ত ভৰদ্বাজ ঋষিক আনি ভাৰতৰ বংশৰ ৰজা হিচাপে বহাই দিয়া হয়। এতিয়া ভৰদ্বাজ ঋষি কোন? ভৰদ্বাজ ভাৰতৰতো নিজা সন্তান নহয়। ভৰদ্বাজ হৈছে মৰুতসকলৰ সন্তান বুলি কোৱা হয়। কিন্তু মৰুতসকলৰ নিজা সন্তান নহয়। ভৰদ্বাজ হৈছে গুৰু বৃহস্পতি আৰু তেখেতৰ বৌয়েকৰ মাজত হোৱা অবৈধ সম্পৰ্কৰ ফলত জন্ম হোৱা। এতিয়া ভৰদ্বাজৰ বংশতে পিছত ৰজা হস্তীৰ জন্ম হয়। পুৰ ৰাজ্যৰ কেপিটেল অৰ্থাৎ ৰাজধানীৰ নাম হৈছে হস্তিনাপুৰ। এই হস্তি ৰজাৰ নামৰ পৰা হয়। এতিয়া হস্তি ৰজাৰ বিষয়ে আমি তেখেতৰ জেনেৰেশ্যনটো লিনিয়েজটো আমি অলপ আলোচনা কৰি লওঁ। হস্তি ৰজাৰ 3জন সন্তানৰ ভিতৰত অজমেধাৰ পৰা জন্ম হয়, কুৰুৰ জন্ম হয় কেইবাটাও জেনেৰেশ্যনৰ পিছত। ঠিক আছে। এই কুৰুৰ পৰা কুৰু বংশৰ জন্ম হয়। চ' এই পাঞ্চালা ৰাজধানীৰ পৰাই দ্ৰুপদ ৰজাৰ জীয়েক দ্ৰুপদীৰ জন্ম হয় আৰু ল'ৰা সন্তান কোন হয়? ধৃষ্টদ্যুম্ন। আৰু ধৃষ্টদ্যুম্ন সন্তান হৈছে কি? ধৃষ্টকেতু। চ' এই পাঞ্চাল ৰজাৰে মুদগলাৰ বংশৰ পৰাই এইখিনি হয়, তাৰমানে দ্ৰুপদ ৰজাৰ জন্ম হয়গৈ। আৰু এই মুদগলাৰ এজনী জীয়েক আছিল অহল্যা। অহল্যাক কোনে বিয়া পাতে? গৌতম ঋষিয়ে বিয়া পাতে। আপোনালোকে জানে যে অহল্যাক ইন্দ্ৰই আহি গৌতম ঋষি নথকা সময়ত অহল্যাৰ সৈতে মানে ছেক্সুৱেল ৰিলেশ্যনশ্বিপ ৰাখিছিলে। চ' পিছত গৌতম ঋষিয়ে গম পাই গৈছিলে। চ' এই অহল্যা যে, এই অহল্যাৰ পৰা শৰৎবাণৰ জন্ম হয়। শৰৎবাণে এগৰাকী অপ্সৰাৰ সৈতে সম্বন্ধ ৰাখি কৃপা আৰু কৃপিৰ জন্ম দিছিলে। কৃপা হয়গৈ কৌৰৱ বংশৰ এজন আচাৰ্য, তাৰমানে দ্ৰোণাচাৰ্যক শিক্ষা দিয়াৰ আগত কৃপাই শিক্ষা দিছিলে কাক? কুৰু বংশক, তাৰমানে কি? পঞ্চপাণ্ডৱ আৰু 100জন ধৃতৰাষ্ট্ৰৰ সন্তানক। ঠিক আছে। আৰু কৃপিক কোনে বিয়া পাতে? দ্ৰোণাচাৰ্যই বিয়া পাতে। ঠিক আছে। দ্ৰোণাচাৰ্য আৰু কৃপিৰ মাজত অশ্বত্থামাৰ জন্ম হয়। আনফালে কুৰু বংশৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, কুৰু বংশৰ পৰা প্ৰধানকৈ আমি শান্তনু ৰজাৰ পৰা আৰম্ভ কৰিব পাৰোঁ। শান্তনু ৰজাৰ প্ৰথম ঘৈণীয়েক কোন আছিলে? গংগা। গংগাৰ পৰা কাৰ জন্ম হয়? ভীষ্মৰ জন্ম হয়। পিছত শান্তনু ৰজাই কাক বিয়া পাতে? গংগা যেতিয়া স্বৰ্গলৈ যেতিয়া পুনৰ গুচি যায়গৈ, তেতিয়া শান্তনু ৰজাই কাক বিয়া পাতে? মানে যোজনাগন্ধা নাইবা আপোনাৰ মৎস্যগন্ধা, যাৰ অন্য এটা নাম মানে সত্যৱতী বুলি কোৱা হয়। সত্যৱতীক বিয়া পাতে। সত্যৱতীক বিয়া পতাৰ পিছত তেখেতৰ পৰা চিত্ৰাংগদা আৰু বিচিত্ৰ বিজয়ৰ জন্ম হয়। ভীষ্মইতো বিয়া নাপাতো বুলি প্ৰথমতে প্ৰতিজ্ঞা কৰিয়ে থৈছে। চিত্ৰাংগদা বিয়া পতাৰ আগতে মৃত্যু হয়। আনফালে বিচিত্ৰ বিজয় অম্বিকা আৰু অম্বালিকাৰ পৰা সন্তান হোৱাৰ আগতেই বিচিত্ৰ বিজয়ৰ মৃত্যু হৈ যায়। বিচিত্ৰ বিজয়ৰ মৃত্যু হোৱাৰ পিছত কি হয়? শান্তনু ৰজাই কাক বিয়া পাতিছিলে? কি বুলি কয়? সত্যৱতীক যে বিয়া পাতিছিলে, মৎস্যগন্ধাক যে বিয়া পাতিছিলে, এই মৎস্যগন্ধা বা সত্যৱতীয়ে শান্তনু ৰজাৰ লগত বিয়া হোৱাৰ আগতে ঋষি পৰাশৰৰ সৈতে সম্পৰ্ক কৰি কাক জন্ম দিছে? কৃষ্ণদ্বৈপায়ন ঋষি অৰ্থাৎ ব্যাসদেৱক জন্ম দি থৈ দিছে আগতে। এতিয়া বিচিত্ৰ বিজয়ৰ মৃত্যুৰ পিছত এই ব্যাসদেৱে আহি অম্বিকাৰ লগত সম্পৰ্ক ৰাখি কাক জন্ম দিয়ে? ধৃতৰাষ্ট্ৰক জন্ম দিয়ে। অম্বালিকাৰ লগত পাণ্ডুক জন্ম দিয়ে আৰু এগৰাকী তাৰে বন কৰা মানুহৰ লগত বিদুৰক জন্ম দিয়ে। ধৃতৰাষ্ট্ৰই গান্ধাৰীক বিয়া পাতে পিছলৈ। গান্ধাৰীৰ পৰা 100জন ল'ৰা আৰু এজনী ছোৱালীৰ জন্ম হয়। 100জন কৌৰৱ সন্তান জানে। আৰু এজনী ছোৱালীজনীৰ নাম হৈছে দুশালা। আৰু ইয়াৰ বাহিৰেও ধৃতৰাষ্ট্ৰই এগৰাকী ধাত্ৰীৰ লগত সম্পৰ্ক ৰাখি এজন ল'ৰাক জন্ম দিছিলে। সেইজন ল'ৰাৰ নাম হৈছে ইয়ুৎসু। চ' মই ইয়াতে নামটো লিখি দিয়া নাই বাৰু, যি নহওক। আনফালে পাণ্ডুৱেতো কুন্তিক বিয়া পাতে, আপোনালোকে জানে। এই কুন্তিক বিয়া পতাৰ পিছত পাণ্ডুৱে কিন্তু নিজাকৈ সন্তান জন্ম দিব নোৱাৰে, কাৰণ অভিশাপ পাই যায় তেখেতে ঋষিৰ পৰা। গতিকে নিজৰ সন্তান নহয়। পিছত যিহেতু কুন্তিৰ অলৰেডি এটা বৰ আছিলে যে তেখেতে কাৰ সৈতে? দেৱতাসকলৰ সৈতে সম্বন্ধ ৰাখিব পাৰিব। চ' পিছত সম্বন্ধ ৰাখি 3জনকৈ সন্তান জন্ম দিয়ে, যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুন। আনফালে পাণ্ডুৰ দ্বিতীয়জনী ঘৈণীয়েক মাদ্ৰীৰ পৰা নকুল আৰু সহদেৱৰ জন্ম হয় যজা সন্তান হিচাপে। কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুৰ মৃত্যু হয়। অভিমন্যুৰ সন্তান পৰীক্ষিত পিছত হস্তিনাপুৰৰ ৰজা হয়গৈ। হস্তিনাপুৰৰ ৰজা পৰীক্ষিতৰ সন্তান হৈছে জন্মেজয়। চ' এইখিনি হৈছে কুৰু বংশৰ বিষয়ে থুলমূলকৈ জানিবলগীয়া কথা।
ইয়াৰ পিছত আমি যদু বংশৰ বিষয়ে যদি জানিবলৈ বিচাৰোঁ পটককৈ মই কৈ দিম থুলমূলকৈ যদু বংশ মানে ভগৱান শ্ৰীকৃষ্ণৰ বংশ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি ক্ৰষ্টাৰ পৰা যদুৰ এজন সন্তান আছে ক্ৰষ্টা এনেদৰে তেখেতৰ কেইবাটাও জেনেৰেশ্যনৰ পিছত কাৰ হয় জন্ম হয় বৃষ্ণি বংশৰ পৰাই কাৰ জন্ম হয় গৈ সুৰসেন হৈছে বাসুদেৱৰ দেউতাকৰ নাম এই সুৰসেনৰ তাৰমানে 10জনকৈ সন্তান থাকে আটাইতকৈ ডাঙৰজন হৈছে বাসুদেৱ আৰু 5জনী জীয়েকৰ ভিতৰত এজনী ছোৱালী আছে পৃথা কাৰ নাম গম পাইছেনে কুন্তীৰ আন এটা নাম পৃথাক সুৰসেনে এজন বন্ধুজনৰ নাম আছে কুন্তীভুজালৈ দান কৰিছিলে দানত দিছিলে গতিকে এই পৃথাৰ আন এটা নাম কুন্তি হৈ গ'ল আনফালেদি অন্ধকা ইফালে যে আছে অন্ধকা নামটো এই অন্ধকা ৰজাৰ পৰা কাৰ জন্ম হয় কেইবাটাও জেনেৰেশ্যনৰ পিছত কাৰ জন্ম হয় দেৱকা ৰজাৰ পৰা দৈৱকীৰ জন্ম হয় দৈৱকীক আৰু দৈৱকীৰ বাকী গোটেই 7জনী সিষ্টাৰক কোনে বাসুদেৱে বিয়া পাতে আনফালেদি আহুকাৰ আন এজন সন্তান আছে অগ্ৰসেনৰ 9জন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰজন সন্তান আছিলে কংস পিছৰখিনিতো আপোনালোকে গমে পাই যে দেৱকীৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম শ্ৰীকৃষ্ণৰ পৰা তেখেতৰ বংশটো পিছত গৈ ধ্বংসই হৈ যায়গে গতিকে মই ভগৱান শ্ৰীকৃষ্ণৰ বংশৰ বিষয়ে মই পিছত যিহেতু মই এক্সট্ৰাকে মই ভিডিঅ'জ বনাম গতিকে আজি এই ভিডিঅ'টোত মই বেছি দীঘলীয়া কৰিবলৈ নোৱাৰোঁ কাৰণ অলৰেডি বহুত দীঘল হৈ গৈছে ভিডিঅ'টো চ' এইবাৰ আমি সূৰ্য বংশৰ বিষয়ে অলপ যদি আলোচনা কৰোঁ বিভাসবান অৰ্থাৎ সূৰ্য দেৱতাৰ সন্তান আছে বিভাসবাদ মনু যিজন দ্বিতীয় মনু তেখেতৰ সন্তান ইলাক কোনে বিয়া পাতে বুধে বিয়া পাতে সেইটো মই অলৰেডি আগতে কৈ দিলোঁ আৰু তেখেতৰ এজন সন্তান আছে ইক্সবকু বংশৰ পৰাই কেইবাটাও জেনেৰেশ্যনৰ পিছত সাগৰ ৰজাৰ জন্ম সাগৰ ৰজাৰ 60,000 সন্তানক কোনে কপিল মুনিয়ে ভস্মীভূত কৰে এই 60,000 সন্তানক মুক্তি কৰিবৰ কাৰণে ভাগীৰথে গংগাক পৃথিৱীলৈ নমাই আনিবলগীয়া হৈছিলে আৰু এই ভাগীৰথৰ বংশতে কেইবাটাও জেনেৰেশ্যনৰ পিছত আজাৰ পৰা দশৰথৰ পৰা 4জন ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্নৰ জন্ম হয় তাৰপিছত তেখেতলোকৰ জেনেৰেশ্যনটো আকৌ চলি যায় বন্ধুসকল ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও মই ভাগৱত পুৰাণত যেনেদৰে জেনেৰেশ্যনবিলাকত লিখা আছে মই সেইবোৰ সৰহভাগ মই আপোনালোকৰ আগত এনেদৰে মই গ্ৰাফিকেলি দেখাই দিলোঁ চ' মই ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব কমেণ্ট এটাও কৰি দিব ভাল লাগিল বুলি আৰু পাৰিলে বাকি বহুতৰ মাজত শ্বেয়াৰ কৰি দিব কাৰণ আৰু এই মই যিটো PDF মই আপোনালোকক ইয়াতে স্ক্ৰীনত দেখাই আছোঁ সেইটো মই PDF ফৰ্মটো মই আপোনালোকক লিংকত দি দিম ফেচবুক পেজটো হৈছে দিব্যজ্যোতিষ ব্লগ বুলি আৰু একেটা নামতে মোৰ ইউটিউব চেনেলটো আছে আৰু মই ইউটিউব চেনেলতো মই PDFৰ লিংকটো হয়তো মই দি দিব পাৰোঁ যদি সুবিধা পাওঁ বন্ধুসকল নমস্কাৰ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ইয়াৰ পিছত কি ভিডিঅ' বনাব লাগে আপোনালোকৰ কিবা যদি ছাজেশ্যনছ আছে তেতিয়াহ'লে দি দিব মই সেইটো অলপ ট্ৰাই কৰিম নমস্কাৰ